কাৰোবাৰ ড্ৰেইন গাইজ ভাঙছে নেকি গাইজ এনেকৈ কোৱাচোন গাইজ। মানে ৰাস্তাৰ অৱস্থাটো চোৱা, মানে মাজত মানে মাটি পেলাই ৰাখছে আৰু গাইজ মানে পকা ৰাস্তা, একদম গাইজ পকা ৰাস্তা গাইজ। ওয়েলকাম টু গাইজ বিকেডি ভাই। আর গাইজ কি খবর তোমার? খবর নিচে ভালো গাইজ, মোর মানে বহুত মানে ভাল। আর গাইজ কি কম, আর তোমার আজি কোনো ব্লগ চলে এখন হয় গাইজ, অলপমান তোমালোক আপলোড দিম। আর যেহেতু গাইজ তোমার খামেলা টাইলে গম পাই গেছে, যেহেতু মোর ফ্যামিলি মেম্বার হয়, গমটো পাবই না গাইজ। ঠিক আছে গাইজ, আজি ভিডিওটো আৰম্ভ কৰোঁ গাইজ। আজি ভিডিওটো মানে আপডেট দিবলৈ আহিলোঁ। আপডেটটো হ'ল যে গাইজ মানে আমাৰ ৰাস্তা, আমাৰ যে মানে পাৰা বুলি জগা আমাৰ পাৰ ৰাস্তাটো ইমান পৰিমাণে বেয়া হৈ আছে গাইজ, কি ক'ম। আৰু মানে অলপমান দেখাই দি আছোঁ গাইজ, তোমালোক অলপমান চাই লোৱা। আৰু গাইজ মানে ৰাস্তাৰ অৱস্থাটো চোৱা, মানে মাজত মানে মাটি পেলাই ৰাখছে আৰু গাইজ মানে পকা ৰাস্তা, একদম গাইজ পকা ৰাস্তা গাইজ, কি ক'ম। আৰু মানে বহুত পৰিমাণে অৱস্থা বেয়া হৈ গৈছে ৰাস্তাৰ গাইজ। এটা কথা কৈ আছোঁ, ড্ৰেইন যদি বনায়, কাৰোবাৰ ড্ৰেইন গাইজ ভাঙছে নেকি গাইজ এনেকৈ কোৱাচোন গাইজ। কাৰোবাৰ ড্ৰেইন ভাঙছে, ড্ৰেইন যদি ভালকৈ যদি বনোৱায়, ড্ৰেইনৰ অৱস্থাটো চোৱা গাইজ, ভাঙি মানে কেনে অৱস্থা হৈ গৈছে গাইজ, কি ক'ম। আৰু ড্ৰেইন মানে ভালকৈ মানে ঠিকেই কৰা নাই আৰু চিমেণ্ট দিছে গাইজ, কি ক'ম। আৰু একবাৰে ভাঙি মানে জোৰা হৈ গৈছে গাইজ, মানে ভালকৈ ঠিকেই কৰা নাই, কম পইচাত গাইজ ঠিক কৰিছে। আৰু গাইজ তোমালোকে যে ক'লোঁ ৰাস্তাৰ অৱস্থাটো মানে বহুত পৰিমাণে বেয়া হৈ গৈছে। আৰু গাইজ এইটো মানে কি ক'ম আৰু, তোমালোকে মানে ভাবা গাইজ, মানে ইমাৰ্জেঞ্চি পেচেণ্ট যদি থাকে কেনেকৈ গাইজ এম্বুলেঞ্চ সোমাব, আৰু কাৰোবাৰ ঘৰত যদি জুই লাগি যায় কেনেকৈ গাইজ ফায়াৰ ব্ৰিগেড সোমাব। তোমালোকে ভাবি পেলাই ভিডিঅ'ত এটা কমেণ্ট দিয়া গাইজ। বহুত পৰিমাণে অসুবিধা হৈ আছে, পাৰা বুলি যে কয়, সেই পাৰাৰ মানে বহুতখিনি মানে অসুবিধা হৈ আছে যাতায়াতৰ বাবে। আৰু এই ভিডিঅ'টো অলপমান শ্বেয়াৰ কৰি দিয়া, যাতে বহুত মানুহে যাতে চায় আৰু জলদিকৈ মানে আমাৰ ৰাস্তাটো যাতে ঠিক কৰি দিয়ে। ৰাস্তাটো মানে গাইজ মানে মাটিকেইটা যাতে জলদিকৈ সৰাই দিয়ে, আৰু ড্ৰেইনটো মানে পিছতো মানে ঠিক কৰিলে হ'ব। আৰু কাৰণ বহুতো মানে অসুবিধা হৈ আছে গাইজ, আৰু কি ক'ম। আৰু গাইজ আৰু এটা ইম্পৰ্টেণ্ট কথা কৈ আছোঁ। আৰু গাইজ কেইদিনমান আগতে মানে মই এটা ভিডিঅ' আপলোড দিছিলোঁ, মানে মই লাষ্ট ভিডিঅ' দি আছিল, আৰু গাইজ এইটো মানে প্ৰেংক আছিল। তোমালোকক অলপমান স্ক্ৰীন ৰেকৰ্ডিং কৰি দি আছোঁ গাইজ, অলপমান চাই লোৱা। এটা কথা মানে এই ভিডিঅ'টো মানে গাইজ প্ৰেংক বনালোঁ, তোমালোকৰ লগত মানে প্ৰেংক কৰিলোঁ জাষ্ট। কাৰণ গাইজ কৈ দি আছোঁ, মানে মই এপ্ৰিল মাহত মানে ফাৰ্ষ্ট এপ্ৰিল বুলি যে কয়, সেইটোত গাইজ মানে মই ভিডিঅ' বনোৱা নাই, চেনেলত নাই, ভিডিঅ'টো মানে মই প্ৰাইভেট কৰি দিছোঁ। আৰু গাইজ কিয়, আৰু গাইজ আৰু এটা ইম্পৰ্টেণ্ট কথা কৈ আছোঁ, মানে মই যেতিয়া লাষ্ট ভিডিঅ'টো যেতিয়া আপলোড দিছিলোঁ, মানে মোৰ ভণ্টি মানে হোৱাটছআপত এটা মেছেজ দিছিলে, কৈছিল যে সৌৰভ দা তেতিয়া ভিডিঅ' আপলোড নিদিবি। মানে মই দিছিলোঁ কিয়, মানে তই এটা নিদিবি, যেতিয়া কলেজত যাবি তেতিয়া যিমান ভিডিঅ' কৰিব পাৰা ইমান ভিডিঅ' কৰি থাক। মানে মই যেতিয়া ভণ্টিক কৈছিলোঁ অ'কে, তই মানে তোৰ কথা মানে মই শুনো। আৰু এটা কথা, মানে মই যাই ইনষ্টাগ্ৰাম যাই ফ'ল' কৰি ৰাখিছে, সিহঁতক গম পাব মানে মই ৰিয়া ভণ্টিক যে ইমানে ভাল পাওঁ গাইজ। দুদিন পাব মানে মই এটা ষ্টৰি লগাই থাকোঁ গাইজ, মানে বহুত পৰিমাণে মই ভাল পাওঁ ৰিয়া ভণ্টিক। আৰু মানে মই ক'বলৈ গ'লে মানে মই ভণ্টি মানে মোৰ কাৰণে জান ৱাল আৰু কিবা কিবি যদি গাইজ থাকে, মানে কলিজা মলিজা গোটেইখিনি মানে মই ভণ্টিক বহুত পৰিমাণে ভাল পাওঁ। সেইকাৰণে গাইজ মানে মই ভণ্টিৰ কথা শুনো, মানে ৰিয়া ভণ্টিৰ কথা। আৰু যিহওক গাইজ মানে মই মানে ভিডিঅ' দিম, মানে ভিডিঅ' আপলোড নিদিয়াও নহয়, মানে 3 মাহ পিছত এটাকে ভিডিঅ' আপলোড দিম। আৰু যিহওক গাইজ ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ' ভালে লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিয়া, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া।